নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ দেই। আজি মই গৈ আছোঁ ঘৰ। তো মোৰ ঘৰ হয় লংকাৰ হোজাই। কোনে কোনে চিনি পায় নিশ্চয় কমেণ্ট কৰি জনাব। মোৰ ঘৰ হয় লংকাৰ। তো মই গৈ আছোঁ মৰ্ণিং ট্ৰেইনত জাৰ্ণি কৰি কিনে ঘৰত। তো ডিব্ৰুগড়ত দি আছে বৰষুণ, তো বহুত ভাল লাগিছে। তো আজি হৈ গ'ল 3 তাৰিখ। তো 3 তাৰিখে আছিলে সৰস্বতী পূজা। মই আহি গ'লোঁ আমাৰ ঘৰৰ কাষতে থকা কলেজখনত। তো মই ভাবিলোঁ আপোনালোককো অলপ সৰস্বতী পূজাৰ কলেজত দেখাই দিওঁ বুলি, কিন্তু মোৰে মনটো বেয়া হৈ গ'ল। কিন্তু মই আহিলোঁ লেট কৰি। সৰস্বতী পূজা তো কলেজত খতমেই হৈ গ'ল। তো দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। তো সেইকাৰণে কিনো কৰিম, সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি। তো ঘৰৰ কাষতে থকা যিটো ৰাস্তাৰ, তো পথাৰৰ মাজৰ যিটো ৰাস্তা, সেইটোতে অলপ আমি ওলাই আহিলোঁ খোজকাঢ়ি কিনে। তো ওলাই আহি কিনে আপোনালোকক দেখাব অলপ চেষ্টা কৰিছোঁ। তো এইফালে আছিলে ৰাস্তাৰ কাষতে বগৰীজোপা। তো লগৰটো ক'লোঁ বগৰী পাৰ বুলি, তাৰপিছত সি পাৰিলে। তো সি মোক পাৰি কিনে বগৰী এটা দিলে। তো মই বগৰীটো ল'লোঁ। আৰু আপোনালোকৰ কাৰ কাৰ বগৰী খাবলৈ মন যায় নিশ্চয় কমেণ্ট কৰি জনাব দেই। এইটো হৈ গ'ল আমাৰ পথাৰৰ মাজত থকা ৰাস্তাৰ। তো এইটোৱে হৈ গ'ল আমাৰ পথাৰৰ মাজত থকা ৰাস্তা। আৰু এইফালে আহি গ'লোঁ মই ঘৰ। তো আজি মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ মোৰ ঘৰটো। তো মোৰ ঘৰখন আপোনালোকক মই আজি দেখাব চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব দেই। তো এইফালে চাওক কেনেকুৱা আছে কমেণ্ট কৰি জনাব দেই মোৰ ঘৰ। তো এতিয়া অলপ ভিতৰত দেখাব চেষ্টা কৰোঁ আপোনালোকক। তো ভিতৰখনো অকণমান দেখাই দিব চেষ্টা কৰোঁ। তো এইফালে হৈ গ'ল ড্ৰয়িং ৰুম। তো ড্ৰয়িং ৰুমত এইফালে ইয়াত ড্ৰয়িং ৰুম হয় এইটো। তো এইফালে আছে ড্ৰয়িং ৰুমতে মোৰ মাৰ ফটো। তো আৰু বাকীখিনি মই দেখাব চেষ্টা কৰিছোঁ। এইফালে দুফালে দুটা বেডৰুম আছে। আৰু পিছ চাইডে হৈ গ'ল আমাৰ পুৰণা ঘৰটো। তো পাছ চাইডে আমাৰ পুৰণা ঘৰটো থাকি গ'ল। এইফালে এইটো আৰু যিমানখিনি পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিলোঁ।